নমস্কাৰ। কবিতা মাৰ বাবে, কবি প্ৰতিম বৰুৱা, পাঠ নীলকমল চৌধুৰী। মাৰ বাবে। মাও, তোৰ বাবে কবিতা এটা লিখিবলৈ পঢ়ি হাতত কলম তুলি লৈছোঁ। থমকি ৰৈছোঁ মা, বুকুৰ তেজ ঢালি ঢালি তোৰ বাবে যিয়েই নিলিখ কিয় সকলো কম হৈ যায়। চাচোন চা, চাওঁতে চাওঁতে সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল। মই তোৰ কণমানিটোৰ পৰা আহি আহি ইমানটো ডাঙৰ হৈ পৰিলোঁ, চকুৰ পলকতে, তোৰ চকুৰ সন্মুখতে। মাও, তোৰ ঢুলঢুলীয়া চকুজুৰিৰে আজিকালি মোলৈ চাই চাই তই কি ভাবি থাক? তই মোলৈ তেনেকৈ চাই থাকিলে মোৰ বৰ অসহায় লাগে মা। গাখীৰত সেন্দুৰ মিহলালে যি ৰং লয়, সেই ৰঙৰ দৰে তোৰ দেহটো লাহে লাহে এটা পৰি কলা পৰি আহিল মা। চাচোন মা, হাতৰ তলুৱাত মুঠি মাৰি ধৰা শুকান বালিৰ দৰে সময়বোৰ কেনেকৈ সৰকি পৰিল আমাৰ জীৱনৰ পৰা। মই যে ক'ৰবাত হেৰাই যাম বুলি, মোক যে কোনোবাই ধৰি লৈ যাব বুলি বুকুতে যে সুমুৱাই ৰাখিছিলি তই, আৰু তোৰ দীঘল কিচকিচিয়া কলা চলি কচা কেতিয়াবা আউলি বাউলি কৰি মোক যে ভয় খুৱাই তোৰ বুকুতে সাৱটি লৈছিলি। তোৰ বুকুৰ কত নোপোৱা মা মা গন্থটো ক'ত পাম মই আকৌ যদি তই হেৰাই যাওঁ। সাৰ কপোৱা শীতত টকমকালিতে শুই উঠি কপি কপি যে চোতাল সাৰিছিলি, গ্ৰীষ্মত নিজে গৰমত দহি দহিও বিচনীৰে বিচি বিচি আমাক যে শুৱাই থৈছিলি মা। আমি তিনিজন ভাই ককাই খুৱাই বোৱাই নিৰোগী কৰি ৰাখিবলৈ যত্ন কৰোঁতে তইচোন নিজেই খাবলৈ পাহৰি গৈছিলি মা। আমাৰ অকণমান গাটো বেয়া হ'লেই তই যে অস্থিৰ হৈ পৰিছিলি, আৰু আমাৰ হাঁহিটোৰেই তই যে জি থাকিবলৈ শিকিছিলি মা। এতিয়া 30ৰ দেওনা পাৰ হৈ আহি আহি মাজবাটত থমকি ৰৈছোঁ মা। তোৰ বুকুৰ কঁপনিটো মাজে মাজে মোৰ বুকুৰ ভিতৰতে শুনিছোঁ। তোক যে একো এটাই দিবলৈ পৰা নাই মা, অথচ তোৰ দুহাতত আমালৈ মুঠি মুঠি ইমানবোৰ পোহৰ। মাও, তোৰ বাবে কবিতা এটা লিখিবলৈ বহি হাতত কলম তুলি লৈছোঁ। থমকি ৰৈছোঁ, বুকুৰ তেজ ঢালি ঢালি তোৰ বাবে যিয়েই নিলিখ কিয় সকলো কম হৈ যায় মা। ধন্যবাদ।